নমস্কাৰ বন্ধুসকল, মই আপোনাৰ বন্ধু ZD ডিমছ ৰিভিউ। আজি আমি কথা পাতিম 2025 বৰ্ষৰ আটাইতকৈ ডাঙৰ আৰু প্ৰতীক্ষিত একশ্যন থ্ৰিলাৰ ছবি ধুৰন্ধৰৰ বিষয়ে। উৰি ছবিৰ বাবে জনাজাত পৰিচালক আদিত্যধৰে পুনৰবাৰ আকৌ চমক দেখাব পাৰিছেনে? আহকচোন জানো আহক। ছবিখনৰ একশ্যন অতিকৈ শক্তিশালী আৰু মাৰাত্মক। একশ্যনৰ দৃশ্যসমূহে আপোনাক চিতৰ লগত বান্ধি ৰাখিব। এয়া এক দেশপ্ৰেমমূলক একশ্যন ড্ৰামা। ৰণবীৰ সিঙে এটা নিৰ্দয় গুপ্তচৰ এজেণ্টৰ চৰিত্ৰত পুনৰ উভতি আহিছে আৰু এইটো তেওঁৰ এক শক্তিশালী প্ৰদৰ্শন। সঞ্জয় দত্ত আৰু অক্ষয় খান্নাৰ অভিনয়েও ছবিখনত এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। এইখন এখন বহু তাৰকাযুক্ত ছবি আৰু সকলো অভিনেতাই নিজৰ চৰিত্ৰ সুন্দৰভাৱে তুলি ধৰিছে। পৰিচালক আদিত্যধৰে এক সৰহ আৰু দ্ৰুত গতিৰ কাহিনী উপস্থাপন কৰিছে। প্ৰথম ভাগত এক শক্তিশালী আধাৰ গঢ়ি তোলা হৈছে, কিন্তু ছবিখনৰ ক্লাইমেক্স আৰু শেষৰ 30 মিনিটে আপোনাক আচৰিত কৰি তুলিব। এই অংশ সম্পূৰ্ণৰূপে অপ্ৰত্যাশিত। ছবিখনৰ প্ৰডাকশ্যন ডিজাইন, বিশেষকৈ কাৰাচীৰ দৃশ্যসমূহ প্ৰশংসনীয়। ছবিখনত অত্যাধিক হিংসা আৰু নিৰ্দয়তা আছে, যি হয়তো কিছু দৰ্শকক আমনি পাব পাৰে। ছবিখন 3 ঘণ্টা 34 মিনিট দীঘল। কিছু দৰ্শকৰ বাবে এয়া কিছু বেছি দীঘল যেন লাগিব পাৰে। মোৰ ফালৰ পৰা ধুৰন্ধৰ হৈছে এক বিশাল আৰু বিস্ফোৰক চিনেমেটিক অভিজ্ঞতা। যদি আপুনি শক্তিশালী একশ্যন, দেশপ্ৰেম আৰু থ্ৰিলাৰ ভাল পায়, তেন্তে এই ছবিখন আপোনাৰ বাবে। ৰণবীৰ সিঙে এক সুন্দৰভাৱে আগবঢ়াইছে। ছবিখন ৰেটিং দিব বিচাৰোঁ 5ৰ ভিতৰত 4। তেনেহ'লে বন্ধুসকল, এই ছবিখন চোৱাৰ পিছত আপোনালোকে আমাক কমেণ্টত নিশ্চয় জনাওক যে আপোনালোকৰ কেনেকুৱা লাগিল। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। পুনৰ লগ পাম পৰৱৰ্তী ৰিভিউত। তেতিয়ালৈকে চাই থাকক ZD ডিমছ ৰিভিউ।